হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ ঘৰলৈ বুলি। ঘৰত ভাইটিয়ে এটা নিয়ম কৰে, প্ৰত্যেক বছৰৰ ভাদ মাহত মানে ইয়াৰ কিবা ভদীয়া ভাত খোৱা কিবা নিয়ম কৰে। তাৰমানে ই ভাদ মাহত জন্ম যে, সেইকাৰণে আইতাহঁতে এইটো নিয়ম কৰি থৈ গ'ল আৰু এতিয়া খুৰীহঁতে মাহঁতেও মানে এইটো নিয়ম কৰি ৰাখে। ভদীয়া ভাত বুলি কয়, এনেকৈ হাঁহ মাংস দি খুৱাব লাগে আৰু কলপাতত আৰু সেৱা সৎকাৰ কৰি পিনেই দিছে। মই বাৰু সেইখিনি গোটেইখিনি দেখাব নোৱাৰিলোঁ আপোনালোকক, সেইকাৰণে অকণমান এনেকৈয়ে দেখাই দিছোঁ আৰু লগতে আমাৰ বেটাই ভাইটিৰ লগতে ভদীয়া ভাত খাইছে। এইটো নিয়মত আচলতে গোটাক হাঁহ খুৱাব লাগে, মানে হাঁহ এটা নিয়ম কৰি আগবঢ়াব লাগে। মাৰ ঘৰখন যে ওচৰতে, সেইকাৰণে সৰু সুৰা খানা খাওক বা কিবা মাছ মাংসই ভালকৈয়ে খাওক, মানে মোক এই খাব নোৱাৰে আৰু ময়ো যাবলগীয়া হয়। এনেওতো আৰু খাই গৈ ভালেই পাওঁ, তাতে নিজৰ ঘৰখনলৈ আৰু গৈ কোনে বেয়া পায় নহয় জানো। আমাৰ আকৌ বেটা গাটো এইকেইদিনা একদমেই বেয়া আছিলে। সি ভাত পানী একোৱেই খোৱা নাই। আচলতে আজিলৈকে মই ভাত পানীকেইটা ভালকৈ খুৱাবই পৰা নাই। সেইকাৰণে সেইদিনা ভাইটি লগ পাই সি মাংস এডোখৰ মুখত ভৰাইছে, তাকো আগৰ নিচিনা নহয়। কিবা এটা মানে লাহে লাহে খাওঁ নাখাওঁকৈ খাইছে। কিজানিবা জ্বৰ উঠি আছে যে, পেটটো মানে মুখখন তিতা তিতা লাগে ন, সেইকাৰণে চাগে খাবলৈ মন নাই কৰা। ইহঁতিকেইটা খাই বৈ আজৰি হৈ পিছত আমিও খাবলৈ বহিলোঁ। এয়া আৰু চিম্পুলকৈ ভাতৰ থালিখন। আজি আকৌ নেক্সট ডে' ৰাতিপুৱা শুই উঠি পিনে এইফালে চাহ খাবৰ কাৰণে পাপৰ বনালোঁ। আচলতে চাহ খোৱা বুলি নহয়, বেটাই এইটো দিছোঁ সিটো দিছোঁ, মুঠতে খা কিবা এটা বুলি। সি মানে খাওঁ বুলি কয় হয়, কিন্তু মুখৰ পৰা মানে গিলিবলৈ মনেই নকৰে মানে। লাহে লাহে আৰু ভাল হ'বগৈ বাৰু। আকৌ এইফালে বোলো মেগীকে খা, ভাত চাত খাব পৰা নাই যেতিয়া। বনাই মেলি দিছোঁ, ল'ৰা কিন্তু খাবলৈ মন নকৰে। আজি আকৌ টিচাৰ্ছ ডে' নহয় জানো, সেইকাৰণে কেকৰ অৰ্ডাৰ কেইটামানো আছিলে। মই বোলো আপোনালোককো দেখাই দিওঁচোন মই আজি কি কেক বনালোঁ। এইটো হৈছে ফাৰ্ষ্ট কেক, তাৰমানে এইটো একদম 9টা বজাতেই নিছেহি। আৰু এইটো যে দেখিছে, এইটো ছেকেণ্ড কেক। এই কেকটো আচলতে অৰ্ডাৰত আছিলে, অকস্মাতে বেলেগলৈ বনাই থোৱা কেকেই বেলেগে লৈ গুচি গ'লগৈ, মানে তেনেকুৱা হ'ল। এনেকুৱা কিবা অকেজনত আচলতে মানুহে সৰহকৈহে কেক বনাই থ'ব লাগে, মানে যোনে যোনে কেকৰ বিজনেছ কৰে তেওঁলোকৰ ওচৰলৈতো আহে ন বিচাৰি, সেইকাৰণে। আৰু এইটো 3 নম্বৰ কেকটো। 3 নম্বৰ কেকটো আচলতে মই খুব বেছি 1 ঘণ্টামানৰ ভিতৰতে কমপ্লিট কৰিছোঁ। তাৰমানে এইটো কেকহে অৰ্ডাৰ আছিলে, বেলেগে লৈ গুচি গ'লগৈ বুলি কৈছিলোঁ যে, তাৰপিছত মই এইটো বনালোঁ। আৰু এইটো হৈছে নেক্সট কেকটো, 4 নম্বৰ কেকটো তাৰমানে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু কেক কোনটো বেছি ভাল লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব।